এই মুহূৰ্তত জনাব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। জনসাধাৰণৰ মূৰত পুনৰ শক্তি বিভাগৰ মাধমাৰ 3 মাহৰ বাবে বৃদ্ধি কৰা হৈছে বিদ্যুতৰ মাচুল। ৰাজ্যবাসীৰ বাবে আন এক বেয়া খবৰ। জনসাধাৰণৰ মূৰত শক্তি বিভাগৰ পুনৰ ৰাম টাঙোন সোধোৱা কাৰ্য। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ইন্ধনৰ পিছত এইবাৰ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL-এ। ইন্ধনজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে এই সিদ্ধান্ত শক্তি বিভাগৰ 3 মাহৰ বাবে বৃদ্ধি কৰা হৈছে বিদ্যুতৰ মাচুল। APDCL-এ প্ৰতি ইউনিটত অতিৰিক্ত 0.79 টকা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই বৃদ্ধি 3 মাহৰ বাবে কাৰ্যকৰী হ'ব বুলি APDCL-এ এক জাননীৰ জৰিয়তে জনাইছে। বৰ্ধিত হাৰ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে কাৰ্যকৰী হ'ব। পুনৰবাৰ জনাইছোঁ, এই মুহূৰ্তৰ পুনৰ ৰাম টাঙোন সোধাইছে জনসাধাৰণৰ মূৰত 3 মাহৰ বাবে বৃদ্ধি কৰা হৈছে বিদ্যুতৰ মাচুল। ৰাজ্যবাসীৰ বাবে আন এক বেয়া খবৰ।